डियर स्टूडेंट्स আজি আমি ডিসকাস করিম ডেজ এন্ড মান্থ দিন মানে বাৰৰ নাম আৰু মাহৰ নাম ডেজ এন্ড মান্থ আজি আমি ডিসকাস করিম লগতে আমি আজি ডিসকাস করিম ডেজ এন্ড মান্থৰ লগতে মেজারমেন্ট আজি আমি ডিসকাস করিম তোমালোকৰ কাৰণে মই আজি এই বুকটো কিনিলো আনিছো তো মেজারমেন্টৰ কাৰণে আৰু ডেজ এন্ড মান্থৰ কাৰণে সো এটা স্টার্ট কৰো এতিয়া आमार हाउ मेनी मंथ्स इन ए यार बोली जदि कय आमार हाउ मेनी मंथ्स इन ए यार नेम देम এবছৰত কিমান মাহ আৰু কিমান দিন যদি কয় তেতিয়া হলে আমি জানিব লাগিব देयर आर 12 मंथ्स इन ए यार আৰু এতিয়া তাৰ পিছত তোমালোকে লিখিব পাৰিবা 2000 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল मे जून जुलाई आगस्ट सेप्टेम्बर अक्टोबर नवेम्बर डिसेम्बर तुम्हालोকক मैं स्पेलिंग केटा नकौ स्पेलिंग केटा यात तुम्हालोके स्क्रीनत चाई लिखिले हबो जानुवारी 31 डेज है फेब्रुवारी 28 to 29 डेज है मार्चत 31 डेज है एप्रिलत 30 डेज मे 31 days, June 30 days, and July 31 days, August 31 days, September 30 days, October 31 days, and November 30 days, and December আকৌ 31 days. এতিয়া এই কেটা যোগ কৰিলে ওলাব 365 দিন এবছৰত কিমান দিন যদি তোমালোকক কোনোবাই খুদে তেতিয়ালে তোমালোকে ক'ব পাৰিবা এবছৰত 365 দিন এতিয়া এইটো ক্লিয়াৰ এটা নেক্সট আমি টপিকত যাম মাহৰ এটা আমি দিনৰ আজি সোমবাৰ ইংৰাজী কি ক'ব মনডে মঙ্গলবাৰক ইংৰাজী কি ক'ব টিউজডে বুধবাৰক ইংৰাজীত ক'ব ওয়েডনেসডে বৃহস্পতিবাৰ থাৰ্সডে শুক্ৰবাৰ ফ্ৰাইডে শনিবাৰ স্যাটাৰডে আকৌ আহিল সানডে এটা স্ক্ৰীনত মই স্পেলিং কিটা কোৱা নাই স্পেলিং কিটা তোমালোকে ধুনিয়া কৰি দেখিব পাৰিবা একদম স্পষ্টভাৱে পাই আহিছে এটা আমি তোমালোকক মই কলো মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে তোমালোকে স্পেলিং কিটা যদি কোনোবাই নোৱাৰা স্পেলিং কিটা কপিত নোট কৰিব পাৰিবা থ্যাংক ইউ এতিয়া আমি চাও মেজারমেন্ট অফ টাইম তোমালোকে ঘড়ি চাবলৈ জানানে কোনো কোনে ঘড়ি চাবলৈ জানে তেওঁলোকে মোক কমেন্ট কৰা এতিয়া আমি আহো মেজারমেন্টত এতিয়া প্ৰথমে আমি টাইমৰ কথা ফালে যাও টাইম টু বিষয় অলপ ডিসকাস কৰিম তাৰ পিছত এফালে যাম 60 সেকেন্ডে 1 মিনিট 60 मिनिटे 1 घंटा मतलब 1 आवर 24 घंटाएं 1 दिन 24 आवर 1 डे मतलब 24 घंटाएं ए दिन 7 दिने 1 हफ्ता 15 दिने 1 फोर्टनाइट 4 सप्ताह 1 माह 12 माहे এবছৰ 365 दिने এবছৰ মই অলপ আগতে কৈছিলো যে তোমালোক যে 365 দিনে এবছৰ বুলি দেখিলা 366 দিন নে 1 লিপ ইয়াৰ मतलब বছৰটো শেষ হ'ব আৰু 366 দিনৰ পৰা নতুন বছৰ স্টাৰ্ট হ'ব আকৌ আমি আও এই কিটা কথা কোনেও নাজানে বহুত ডাঙৰ ষ্টুডেন্ট বিলাকে নাজানে কিন্তু তেখেত সকলে জানি লোৱা বহুত ইম্পৰ্টেন্ট মাস্ট বি ইম্পৰ্টেন্ট দেই 1 ইয়াৰ মানে এনিভার্সারি তোমালোকে বিয়া সিয়া আজিকালি তো দেখি বিয়া সিয়াত চাবাচোন তোমালোকে যে বিয়াৰ 1 বছৰ হোৱাৰ পাছত এনিভার্সারি ঘৰত ফাংশন বিলাক পাতে বা কিবা সেলিব্রেশন বিলাক কৰে তোমালোকে গম পোৱাই 10 ইয়ার্স ডিকেড বুলি কয় 25 ইয়ার্স সিলভার জুবলি যে তোমালোকৰ স্কুলত কলেজত 25 ইয়ার্স কমপ্লিট হলে সিলভার জুবলি ফাংশন পতা হয় 50 ইয়ার্স হলে গোল্ডেন জুবলি তেনেকুৱা ইনস্টিটিউটস বিলাক বা ফ্ৰেন্ড বা চাবাচোন কোম্পানী বিলাকৰ 50 ইয়ার্স গোল্ডেন জুবলি বুলি কিবা এটা ইনস্পিৰেশন কিবা কোম্পানী বিলাকৰ এট সেটত চাবাচোন 50 ইয়ার্স কমপ্লিটেড বুলি দিয়া তেনেকুৱা ফাংশন বিলাক পাতে কিবা 60 ইয়ার্স সত ডায়মন্ড জুবলি ইজ কল দেখে বিলাকও তোমালোকে জানাই 60 বছৰ কমপ্লিট হলে স্কুল কলেজ ইনস্টিটিউটস কোম্পানী বিলাকে ডায়মন্ড জুবলি ফাংশন বিলাক পাতে ইউটিউবতো চাব পাৰিবা এই বিলাকৰ বিষয় আৰু 75 ইয়ার্স হলে প্লেটিনাম জুবলি
ফাংচন সেলিব্রেট কৰা হয়। মাজতে অলপ দিন আগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৭৫ বছৰৰ প্লেটিনাম জুবলি যোনটো ৭৫ স্বাধীনতা দিৱস প্লেটিনাম জুবলি তেখেতে উদযাপন কৰিছিল, তোমালোকে গম পোৱাই। ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া আমি আকৌ ডিছকাছ কৰিম ইণ্ডিয়ান কাৰেঞ্চি। আগতে আমি ডিছকাছ কৰিলোঁ মেজাৰমেণ্টছ, তাৰপিছত ডিছকাছ কৰিলোঁ আমি ডেইজ আৰু মন্থৰ কথা ডিছকাছ কৰিলোঁ। এতিয়া আমি আহিম ইণ্ডিয়ান কাৰেঞ্চি। কাৰেঞ্চিৰ বিষয়ে তোমালোকে পইচা দেখিছাই ঘৰত। এতিয়া আমি আকৌ ডিছকাছ কৰিম যে ইণ্ডিয়ান কাৰেঞ্চি 1 পইচা, এইটো চোৱা 1 পইচাৰ পিকচাৰটো চোৱা, 1 পইচাৰ পিকচাৰটো চাই লোৱা, দেখিলানে 1 পইচাটো কেনেকুৱা হৈছিল। 3 পইচাৰ পিকচাৰ চোৱা, 5 পইচা, 10 পইচা, 20 পইচা, 25 পইচা এণ্ড 50 পইচা। পইচাটো আজিকালিও কাউণ্ট হয়, তথাপি এইবিলাক বেংকিং ছিষ্টেমত তোমালোকে দেখিছাই, তোমালোকৰ পাছবুক জেৰক্স কৰোঁতে চাবাচোন মা দেউতাহঁতৰ, তাৰপিছত পইচাও হিচাপ লিখা থাকে। 50 টকা 20 পইচা বা 10 লাখ টকা 50 পইচা, 5 পইচা তেনেকৈ পাছত পইচাৰো হিচাপ কাউণ্ট হয়। এইবিলাক বেংকিং ছিষ্টেমত হয়, কিন্তু আজিকালি পইচাৰ যোনটো ফিজিকেল কাৰেঞ্চি যোনটো আছে, ফিজিকেল কাৰেঞ্চিটো নাই সদ্যহতে। 50 পইচাৰ অলপ দিন লগে আছিল, এতিয়া বৰ্তমান বন্ধই হৈ গৈছে 50 পইচাৰ কাৰেঞ্চি। নেক্সট চোৱা 1 টকা। 1 টকাটো দেখিছাই, 2 টকা চোৱা, 5 টকা, এটা 1 টকা আছে, 2 টকা, 3 টকাও নাই, 4 টকাও নাই, 5 টকা আছে ডাইৰেক্ট 5 টকা। তাৰপিছত 6 টকাও নাই, 7 টকাও নাই, 8 টকাও নাই, 9 টকাও নাই, ডাইৰেক্ট আছে 10 টকা। দেখিলা 10 টকা। 10 টকাৰ আজিকালি গোটা পইচাও আছে, আজিকালি গোটা পইচা আৰু নোট দুয়োটাই উপলব্ধ বজাৰত। ৰুপিজত যাওঁ আমি, 1 ৰুপিজ নোট দেখিলা, 1 ৰুপিজ নোট। এতিয়া আজিকালি মইতো বাৰু কম দেখা নাই বাৰু 1 ৰুপিজ নোট, তোমালোকে বাৰু দেখিছে যদি নাজানো। 2 ৰুপিজ এণ্ড 5 ৰুপিজৰ নোটটো ময়ো দেখিছোঁ, তোমালোকে নিশ্চয় দেখিছা, মই জানো। 10 ৰুপিজৰ নোটটো তোমালোকে নিশ্চয় দেখিছা, 20 ৰুপিজৰ নোট নিশ্চয় দেখিছা। আজিকালিতো আৰু 20 ৰুপিজৰ নোট আৰু ডেভেলপ হৈছে, চুটিকৈ পাইছে, আজিকালি চুটিকৈ হয় 20 ৰুপিজৰ নোট। এণ্ড 50 ৰুপিজৰ নোট, এণ্ড 50 ৰুপিজৰ নোটটো আজিকালি 2টা নোট পায়, এটা আগৰে মডেলৰ আৰু এটা নতুন মডেলৰ যোনটো নোট আহিছে। প্ৰধানমন্ত্ৰী যোনটো নোট সলনি কৰিছে দেখিছাই তোমালোকে। 100 টকাৰ নোটো 2টা কোৱালিটিত পোৱা যায় এতিয়া, এটা পুৰানো নোট আৰু এটা নতুন এতিয়া আমাৰ ট্ৰেণ্ডত চলি থকা নোট। এতিয়া 500 ৰুপিজ, কিন্তু ইয়াত যেনেকুৱা স্ক্ৰীণত আছে সেইটো নাই, বৰ্তমান 500 ৰুপিজ এক্সচেঞ্জ হৈ গৈছে। আৰু 1000 ৰুপিজ বৰ্তমান উপলব্ধ বজাৰত নাই, 1000 ৰুপিজৰ সলনি 2000 ৰুপিজ আছে বজাৰত।